প্ৰভু কিয় কৰিছে অলেখ কল্পনা জন্মে জন্মান্তৰে আপোনাৰে সেবিম চৰণ দিয়ক প্ৰভু এই আশীৰ্বাদ উঠা সতী আহক দেৱঋষি আজি অতি পুণ্য বলে দেখা পালো তব যুগল চৰণ কওকচোন দেৱঋষি জগতৰ মংগল বাতৰি কৰ্তব্য পালনৰ হেতু ভমিতি হ'ব আহি পালো কল্যাণ দেৱঋষি দেৱী অকস্মাত ত্ৰিভুৱন ভৱন বাসনা জাগে কি কাৰণ দেৱী কেতিয়াবা দেৱ নাৰায়ণে কৰ্তব্য পালনৰ হেতু মাজে মাজে ভিন্ন ভিন্ন অৱতাৰত হয়াৰ বিপদ ঠিক সেইদৰে পৰৰ কাৰ্যত নিমন্ত্ৰণৰ ভাৰ লৈ পৰৰ যজ্ঞৰ আহিবলৈ কল্যাণ কি কৰে দেৱঋষি দেৱী এনে মহান যজ্ঞ কৰি আহিছ ত্ৰিভুৱন কৰে নিমন্ত্ৰণ ক্ষমা কৰিবা দেৱী দেৱী নুশুনিবা নাম সেইজনৰ একমাত্ৰ কল্যাণৰ বাবে সকলোকে কৰিছে নিমন্ত্ৰণ সেই মহাযজ্ঞ কি ক'লে দেৱঋষি একমাত্ৰ কল্যাণবাকী কওক দেৱঋষি নকৰি সংকোচ কোন সেই মহাকীৰ্তিবান কিবা সেই কল্যাণ বঞ্চিত নাম কৰি নাপাবা সন্তোষ দেৱী কওক দেৱঋষি কিন্তু সুধিছা যেতিয়াতো ক'ব লাগিব কওক দেৱঋষি যজ্ঞকৰ্তা তব পিতৃ এনে মহান যজ্ঞ আয়োজন কৰিছে তথাপিতো নিমন্ত্ৰণ নাপালে মোৰ স্বামীয়ে দেৱঋষি কি ভাৱে অৱহেলা কৰিলে নিজ কন্যা কিয় এনেদৰে অপমান কৰে মোৰ স্বামী দেৱতাক নাই দেৱঋষি মই চৰণত ধৰি বুজা পিতৃক মুক্তিৰ আশীৰ্বাদ চাওঁ মই পিতৃক বিনা নিমন্ত্ৰণে কন্যা যাব পাৰে পিতৃৰ গৃহলৈ নোহে তাত কোনো অপৰাধ নাৰায়ণ দেৱী দেৱঋষি আমি বিদায় মাগিলো দেৱী শত অপৰাধ কৰিব পাৰিছো না নাৰায়ণ সতী শংকৰৰ গৃহকণ্ডলৰ ভাৰ মই নবলাৰ নাৰায়ণ মিছাতেই নকৰা ক্ষেপ কৈলাস শিখৰৰ প্ৰপতি কৈলাস শিখৰৰ গিৰিমল্লিকাই নাৱকে বিচাৰি যাব ৰাজসঞ্চালিত পথৰ ভিক্ষাৰীয়ে দৰিদ্ৰ শংকৰক সিদিনাই দৰিদ্ৰৰ মহাৰত্ন হৈ জিলিকি আছা কৈলাসৰ ভুল তুমি
নুবুজিবা মোক শিৱ নিন্দা শুনি তৃপ্তি লাভ নভিবৰে হেতু নাযায় কদাপি সতি পিতৃ কি হল হ'ব পাৰে পিতৃ মোৰ অতি নামী অতি কবি অত্যাচাৰী তথাপিতো প্ৰভু এবাৰ চেষ্টা কৰি চাওঁচোন আনিব পাৰোঁ নেকি তেওঁক কুপথলৈ যদি ব্যৰ্থ হয় সেই চেষ্টা তেতিয়া তুমি কি কৰিবা সতী তেতিয়া ধ্বংস অৱলম্বন জাতি ঠিকনি নাপাৰি ধ্বংস হ'বলৈ খবুৰি চিৰকাললৈ স্বামী মই যদি পিতৃৰ মুখত স্বামী নিন্দা শুনো সতীয়ে দিব তাত দেৱী সৰ্বতে সামান্য সতীৰ বাবে শিৱৰ শিৱত্ব কিদৰে দিব অখণ্ড বিধিৰ বিধান যিহতীয়ে দিছে সংকেত চাবই লাগিব মই পিতৃ কি হলৈ হ'লে প্ৰয়োজন তোমাৰ এই অভাগী সতীয়ে নিষ্প্ৰাণ ৰাহি মই শ্ৰী চৰণৰ যুগে যুগে জন্মে জন্মান্তৰে আপোনাৰ এই হেৰিৰ চৰণ হ'ব পাৰে মোৰ এই দেহ ৰূপান্তৰ তথাপিতো আত্মা আঁতৰাই মায়াৰ কুঁৱলী আমাৰ প্ৰতি হস্তি কদাপি এই বিশাল বিশ্বৰ তুমি নিজেই অধিকাৰী প্রত্যেকটি কষ্ট করেছি বিধি প্রদান পালাই সতীৰ কামত বিশেষ কামত পিতৃৰ গৃহে যাবা তোমালোক সতীৰ লগত চাবা মোৰ সতী যেন থাকে সুৰক্ষিত প্রভু দিয়া
জয় সতী